অলপ চিন্তা কৰি খাব লাগিব কাৰণ ৰাতি যদি দাউৰি থাকিব লাগে পুৰা মাছখিনি ক'ত মাছ মাই কুবই লাখেলি পাকঘৰত জীৱনত সোমে বনাইছিলো এক্সিডেন্ট নহয় এক্সিডেন্ট Hello everyone, welcome back to my another video. তো আজিৰ ভিডিওটো বহুত বেছি ধুনীয়া হ'বলৈ গৈ আছে কাৰণ আজি মই এটা ভিডিও মানে মই নহয় দিয়কচোন মোৰ মা আৰু মই আমি দুই মিলি এটা ভিডিও বনাবলৈ গৈ আছো আৰু হেতু হৈছে ৰেচিপি ভিডিও তো বলক ভিডিওটো আৰম্ভ কৰো আৰু এ অল পাথাৰ মাংস মানে একদম পুৰা লোকেল পাঠা লোকেল মানে কি মা ঘৰৰ হেৰি আছিল নেকি মানে পাঠাটো যেহেতু ঘৰৰ খৌৰা পাঠা আৰু খৌৰা পাঠাটো আৰু লগতে খৌৰা মাছখিনি ক'ত মাছ এই হৈছে খৌৰা মাছ আৰু সেইটো হৈছে খৌৰা পাঠা খৌৰা মানে বাজাৰৰ পৰা কিনি আনিছো দিয়কচোন বাজাৰ হলেও মানে বেলেগতো হয় বেলেগৰ ঘৰৰ পৰাই যিহেতু আনিছে খৌৰাই পাঠা আৰু ময়ো আছো বহিয়েতে আৰু চাওক মই যে ক'ত বহি আছো চব বস্তু মানে কি এইটো হৈছে মানে এটা মানে ষ্ট'ৰ ৰুম ষ্ট'ৰ মানে ইয়াত মানে আমাৰ মাছ মাংস হ'লি ইয়াত ৰান্ধে মানে আচ্ছা हमको सिखा रिया है মানে আমাৰ হেতু পাকত মানে হেতু সম্পূৰ্ণ নিৰামিষ মানে আইতা থাকে না হেতু সম্পূৰ্ণ নিৰামিষ পাক আৰু এইটো হামিক আৰু লগতে এই ষ্ট'ৰ ৰুম এইখান বস্তু আছে আৰু লগতে মোৰ এখানো থাকে আপোনাৰ লগতো দেখি এখানো থাকে লগতে এতে বনোৱা আছে আৰু মাছো হ'ব এইটো মাছো হ'ব এতে আৰু এতে মাংসও হ'ব না দুটা হ'ব তে কি ক'ব আপুনি এতিয়া অলপমান জৰুৰ अरे कहना क्या चाहते हो আচ্ছা গতিকে ল'ৰাটোক মৰম আশীৰ্বাদ দিলি হ'ল ৰাইজে আচ্ছা আৰু অলপ কৈ দিয়ক আৰু কি ক'ম আৰু নিজৰ বুলি কওক কিবা অলপ নিজৰ বুলি সৰুৰ বুলি কোৱা নাই নিজৰ বুলিয়ে কৈছো মৰম আশীৰ্বাদখিনি দিব আপোনালোকে মৰম স্নেহ কৰিব ল'ৰাটোক কিবা কিবি কৰি আছে জানাই নাজানাই সেয়া জানা হৈছে দেখোন কথা ক'ব গ'লে আপুনিতো আগৰ পৰাই জানে না দিয়ক ভালকে তই ৰান্ধক আৰু চাওক এই মাছ বনি আছে আৰু মাই কুবই লাখেলি আৰু মই সঁচা কথা কওঁ মই এলাখান 1% মই নাজানো মানে কি কৰে কি নকৰে গতিকে চব মায়ে বনাব দৰকাৰ আৰু যি মাছো বেছি নাই মানে এনে অলপমান মাছ আছে মানে আজিতো বিয়াই আছে আপোনালোকে জানে আজি বহুত বিয়া গতিকে চব বিয়াত গৈছে তো ভাবিলে আমি অলপমান পেৰি দিওঁ সেইকাৰণে মাছো মাংস দুটা তো ফাইনেলি তেলো গৰম হ'ল আৰু এইটো কি দিলা মাহপাত পাঁচফোৰণ জ্বালা ফাইনেলি পিয়াজ চিয়াজ দিলাক আৰু বনাই আছে মাই আৰু ইফালে দেউতাও আছে এইটো দেউতাও বনাই আছে আৰু চাওক এবাৰ ৰান্ধনি চেঞ্জ হ'ল মানে মানে পাৰ্ট টাইম ৰান্ধনি আনিছি ছেকেণ্ডত ৰান্ধনি চেঞ্জ হৈ যায় চা আমাৰ ৰান্ধনি মুখখন একবাৰ এইটো মোৰ ভণ্টি তাইও বোলে একবাৰ লাৰি দিয়ে মাংস খান সোৱাদ হ'ব দিয়ক আৰু লাইট থাকচোন সকলোৱে লাইট থাক ময়ো একবাৰ লাইট দিম দিয়ক লাষ্টত চাওক আজি ৰান্ধনি চাওক পাকঘৰত জীৱনত সোমে বনাইছিলোঁ আজি ভিডিঅ'ৰ কাৰণে পাকঘৰত সোমাইছোঁ আপোনালোকৰ কাৰণে মই আজি পাকঘৰত সোমাইছোঁ আৰু চাওক ইয়াত মাংস বনি আছে আৰু মাংস বনি থকাৰ মাজতে এটা কথা কওঁ মই নাজানো দিয়কচোন কিন্তু মাংসত যদি এইটো দিয়ে সানৰাইজ চাহি গৰম মছলা যদি দিয়ে না মাংস কি হ'ব পুৰা ফাটাফাটি হ'ব আৰু আজি অলপ আপোনাক সাজি ৰাখি থকা হেল্পাং ধুনীয়া ঘৰত দেখি পিন্ধে ন দিয়ক ঠিকে আছে দিয়ক সাজি ৰাখি থাকিব লাগে মানে যিমান সাজি ৰাখি থাকিব না সিমান মনটো ভালে থাকে মানে নতুনত্ব এটা পায় দিয়ক তে মই মাংসখন দেখি আছো তো চাই লওক এইখন মাংস বনি আছে আৰু মই এটা কথা কওঁ এইটো পাকঘৰত অলপ ঠাণ্ডা আছে ন
এইটো বাঁহৰ বাগবান না এই বাঁহৰ বাঘৰ এলা চাওকচোন এলা মানে বাঁহৰ বেৰা আছে না আৰু এই এখন বেৰা মানে ফুটা ফুটাও আছে এলা ফুটা ফুটাও আছে সেইটো বাঘৰত কিন্তু সিমান ঠাণ্ডা নাই ন এটা কোন ডাঙৰ হ অ হ'ব একদিন আৰু এইটো হ'ব সেইটো কথা এই আগে পঢ়ি শুনিলো মানুহৰ মনটো লাগিব কিন্তু না মন যদি থাকে কি আছিলে তাৰ কিবা কথা আছিল কিয় মন থাকিলে কি আছিল বাকৰি ৰাতিতে দেখা নাই সেই একদম ধৈৰ্য খাই মানে মনটো যদি থাকে না পুৰা চব থাকে তো এই মাছ হৈ গেল আমাৰ 6 পিচ হৈ যাব ন আমি 6টা মানুহ 6টা নহয় দক আমাৰ ঘৰত বহুত মানুহ আছে কিন্তু চব বিয়া খাবা গৈছে গতিকে আমাৰ 6 পিচ হ'লে যথেষ্ট আৰু মাংস হৈ আছে আৰু কি লেখাটো নিমখ নেকি নিমখ হ'ল আমাৰ মা কিন্তু এক্সপাৰ্ট নাই নি পুৰা দুও ফালে পুৰা কৰি আছে এতে হ'ব মাছ ন এতে মাছ আৰু এতেতো মাংস হৈয়ে আছে তো মাছটোও দিলাক মানে আঞ্জাৰ কাৰণে মাছ দি আছে 6 পিচ দিলে হ'ব ন পুৰা গুনি 6 পিচ দিলে হৈ গেল তো ইয়াত আমি পানী দিম আৰু চাওক এয়া মাংস আৰু এয়া মাছ মাংসটো বনিয়ে আছে তো দিনতো আমি মাছ মাংস খাইয়ে আছো ন মা দিনতো আমি মাছ মাংস খাইয়ে আছো এতিয়া ক'বা নোৱাৰো ৰাতি যদি আৰু কি ক'ব ভগৱানক চিন্তা কৰি খাব লাগিব কাৰণ ৰাতি যদি দাউৰি থাকিব লাগে और कुछ लोग मनोरंजन भी करवाते हैं সেইটো বেয়া কথা আৰু চাওক মাছৰ আঞ্জাখনৰ কিন্তু কালাৰ বহুত ধুনীয়া হৈছে তো মা মই এটা কুৱেশ্যন হতো মাছৰ আঞ্জাখনতো দেখাত বহুত ধুনীয়া হৈছে গতিকে যদি ইনকে কোনোবাই মাছৰ আঞ্জাখন বনাবা খোজে তাতে কি কি মানে বস্তুৰ প্ৰয়োজন হ'ব জেনেৰেলি যেখিনি দিয়া যায় সেইখিনিয়ে হ'লেও পিঁয়াজ দিলাক আদা নহৰু দিলাক আলু তাৰে লগত অলপমান মানে সোৱাদ অনুসৰি পালেঙৰ পাত ধনিয়া পাত দিব পাৰে আচ্ছা এতিয়াতো পালেং দিয়া গৈছে ন পালেং ধনিয়া পালেং দিলে মানে টেষ্টটো অলপমান পালেং ধনিয়াটো অলপমান চাই লওঁ ৰ'ব আঞ্জাখন কেনাই হ'ল আৰু পাকঘৰ আহি মই গম পালো যে কিবা কৰি আছে এলা কৰ্ম চাওক কি কৰি আছে খাবা নালাগে আপি চলি বিয়া দিব লাগিব হাৰিত খোৱা বুলি নকব হাৰিত খোৱা এলা ক'ত বিয়া দিম আহি চৰু ৰূপে খাব এলা বয়া কথা সঁচা কৈছি বিদ্যা হৈছে এলা বয়া কথা চাওক আৰু নিমখ হৈছে না নাই হৈছে আৰু মাংসটো উতাল আহি আছে তো আমাৰ ৰাক্ষণিক মাতো ৰ'ব তাক বা টেষ্ট কৰি চাওক কেনে হৈছে আপোনালোকক জনাই আছো আৰু মাংসটো চাওক কি ধুনীয়াকে উতাল আহি আছে আৰু কালাৰটো বহুত ধুনীয়া হৈছে ন মা কালাৰটো বহুত ধুনীয়া হৈছে তো একবাৰ টেষ্ট কৰি চাওক ৰ'ব আমাৰ ৰাক্ষণিক মাতো ৰাক্ষণী আহে তো আহি গ'ল আমাৰ ৰাক্ষণী নামটো কিন্তু ভাল পাইছা দেই তো ক ফাইনেল ফিডবেকটো দি এক্সিলেণ্ট মাছ মাংসটো বনাই আছে ৰ'ব ই কি কৰি আছে চাওঁ ৰ'ব একবাৰ মনে মনে যাই পেলাই কাৰোবাৰ ফটো চাইও থাকিব পাৰে দাদা দাদা কাৰোবাৰ ফটো চাইছে যেন নহয় জ্ঞান শুনিছে দাদা ইতিয়াতো ইমান কালা আহিছা ধোচ কালা আৰুতো দিনকাল আছে তোৰ হ'ব দে হেডফোনডাল লৈছো ফুল চাউণ্ড দিয়া আছে শুনা নাপা বাৰু ইমান ক'ব লাগে না তো মাছ মাংসটো হৈয়ে গেল আপোনালোকে দেখা পালাক মাছ মাংস হৈ গেল তো যিহেতু ৰান্ধনী আছে আমাৰ ৰান্ধনীৰ একবাৰ মানে কেনে লাগিল মাছ মাংস বনাই সুধিলো ৰ'ব বনিয়াৰ কেনে লাগিব সদায়তো বনাওঁহে আজি বাৰ কি হয় ভগৱানক চিন্তা নিমখ চিমখ কম নহ'লে হয় ঠিকে থাকে হ'লে হয় আজি কিন্তু ৰং কিন্তু বহুত ধুনীয়া ৰং হৈছে ৰঙা ক'বা নোৱাৰো কি হৈছে ৰং ভাল হৈছে চাওকচোন আপোনালোকে ৰং কি ধুনীয়া ৰং হৈছে মাছৰো ধুনীয়া ৰং মাংসৰো ধুনীয়া ৰং কিন্তু ধুনীয়া হৈছে দেখাততো ভালে হৈছে খোৱাতে ভাল হ'লেহে হয় না আৰু ৰাতি দাউৰিয়ে থাকিব লাগে তো ফাইনেলি খোৱা লোৱা চেছ আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব লগতে ছাবস্ক্ৰাইব কৰি দিব তো কিবা আপুনি ক'ব নেকি ল'ৰাটোক মৰম আশীৰ্বাদ দিব আৰু লাইক কৰি দিব আমি আৰু বেছি আৰু নাজানো আকৌ
সেয়ে আৰু আপোনালোকৰ মৰম আশীৰ্বাদখিনি দি থাকব এনেকে তো আজিলৈ বাই বাই যায়